हेलो एवरीवन मैं संगीता पुनर्बार आपनालोকক मोर चेनेलলৈ स्वागतम জনাইছো কি খবৰ आपनालोকৰ খবৰ आपनालोक সকলোৱে ভালে আছে কুশলে আছে আৰু এই ফেষ্টিভ সিজনটো পুৰা এনজয় কৰি আছে ময়ো আছো ঠিকে এতিয়া ব্ৰেড আৰু বাটাৰ দি ব্ৰেকফাষ্ট আৰু চাহৰ লগত খাবলৈ সেয়া বনাই আছো এয়া এতিয়া চাহ খাই আছো আপোনালোকে ভাবিছে চাগে মই কিয় গ্লাছত চাহ খাই আছো একচুয়ালি মই চাহ ঠাণ্ডা হলে খাব নোৱাৰো একদম গৰমে গৰমে লাগে পাৰিলে জুইৰ পৰা নমায়ে লাগে মোক সো মই ঠাণ্ডা দিনত এনেকুৱা গ্লাছত খাওঁ কাপত নাখাওঁ এইকাৰণে এতিয়া গাখীৰ চাহ খাই আছো এতিয়া ব্ৰেকফাষ্ট কৰিম মৰ্নিং চাহ খালো মই কিয় ষ্টিলৰ গিলাছত চাহ খাইছো এটো আপোনালোকক কোৱা নহলে ষ্টিলৰ গিলাছত চাহটো গৰম বেছি দেৰিলৈকে গৰম হৈ থাকে সো মই তাতে খাওঁ কাৰণ মোক গৰম চাহ লাগে একদম আৰু এতিয়া খাব লৈছো এয়া ফ্ৰাইড ৰাইচ ৰাতি ৰৈ গৈছিলে ভাত তো মই ফ্ৰাইড ৰাইচ কৰি খালো ইয়াতে নৰসিংহৰ পাত জলকীয়া ধনিয়া সস চাট মছলা এনেকে দি বনাই খাবচোন খুব ভাল লাগে আৰু মই ভাল পাওঁ আৰু মাহতে এয়া খাই আছে মাহতে ভাত খাইছে হাজবেণ্ডো খাই পিনে ওলাই গ'ল ডিউটি তো এতিয়া মই এয়া খাম আৰু লাঞ্চত আছে আজি ভাঙন মাছ আৰু কোমোৰা বনাব কোমোৰা খাৰ বনাব ভাঙন মাছেৰে খাৰ মাই বনাই আছে এতিয়া এয়া খাৰ দিলে এতিয়া আপোনালোকেও খাই নিশ্চয় এইটো নৰু কি আপোনালোকেও খাই মই এনেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ জাষ্ট মায়ে এতিয়া যে বনাই আছে আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা উইণ্টাৰ সিজন হোম ৰেমেডি একচুয়ালি শীতকালত আমাৰ স্কিনখন ডাল হৈ যায় আৰু স্কিনখনত ফাটাৰ নিচিনা প্ৰবলেম হয় আৰু স্কিনখনৰ আমাৰ কলা দাগ পৰাৰ নিচিনা হয় সো ইয়াৰ পৰা আমি কেনেকৈ নিজকে বচাই ৰাখিব পাৰোঁ সেইটোৰ কাৰণে মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা হোম ৰেমেডি সো তাৰ কাৰণে আমাৰ দুটা ইনগ্ৰেডিয়েণ্ট লাগিব যি দুটা ইনগ্ৰেডিয়েণ্ট আমাৰ ঘৰত এভেইলেবল হয় আৰু সচৰাচৰ সকলোৰে ঘৰতে থাকে সো এই দুটা ইউজ কৰিব আপোনালোকে ৰাতি খোৱাৰ সময়ত আৰু আপোনালোকে নিজে গম পাব এসপ্তাহ দুসপ্তাহ এনেকৈ ইউজ কৰকচোন এতিয়া আপোনালোকে নিজে গম পাব মই নিজেও ইউজ কৰোঁ আৰু আপোনালোকক দেখুৱাম 100% গ্যাৰান্টি হয় ইউজ কৰি চাব গম পাব এআই হোম ৰেমেডিটোৰ কাৰণে মই লৈছোঁ নাৰিকলৰ তেল পেৰাশুট অইল যেহেতুকে এইটো বজাৰত এভেইলেবল হয় আৰু যিবিলাকে অৰিজিন নাৰিকল তেল পায় তেতিয়াও ভাল হ'ব হেতুটো বেছিয়ে ভাল হ'ব আৰু যেহেতুকে এইটো সকলোৰে ঘৰত থাকে আৰু এভেইলেবল হয় সো অতি কম দামতে পোৱা যায় তো আপোনালোকে এইটো ইউজ কৰিব একচুয়ালি নাৰিকল তেলত থাকে ভিটামিন ই আৰু ই সদায় মানে আমাৰ ছালখনক হাইড্ৰেট কৰি ৰাখে ময়শ্চাৰাইজাৰৰ কাম কৰে আৰু প্লাস আপোনাৰ পিম্পলছ আৰু একনিৰ প্ৰবলেমো দূৰ কৰে সো নাৰিকল তেলটো আমাৰ একদমেই খুবেই ভাল ছালৰ কাৰণে তো যিবিলাকৰ ছালত নাৰিকল তেলটো সুট নকৰে তেওঁলোকে বাদাম অইল ইউজ কৰিব পাৰে বাদাম অইল মই নাৰিকল তেলে প্ৰিফাৰ কৰোঁ কাৰণ নাৰিকল তেল সকলোৰে ঘৰতে এভেইলেবল হয় সো আৰু যাৰ ছালত নাৰিকল তেল সুট নকৰে তেওঁলোকে বাদাম অইল বা আপোনালোকে অলিভ অইল এনেকুৱা ইউজ কৰিব পাৰে দ্বিতীয়তে লৈছোঁ মই লেমন নেমু প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু যাৰ কাৰণে আমাৰ মুখৰ কলা দাগ নাইকিয়া কৰে আৰু ইয়াতে এন্টিঅক্সিডেন্ট থাকে যিটোৱে আমাৰ স্কিনখনক ডেমেজ হোৱাৰ পৰা সহায় কৰে ডাল হোৱাৰ পৰা সহায় কৰে আৰু স্কিনখনক টাইট কৰি ৰাখে স্কিনখনক ব্ৰাইটেন কৰে সো নেমু খুবেই ভাল হয় স্কিনৰ কাৰণে সো আপোনালোকে এই দুটা ইনগ্ৰেডিয়েণ্ট ইউজ কৰিব ৰাতি ইউজ কৰিবলৈ আপোনালোকে গৰম পানীৰে ধুই দিব আৰু আপোনালোকে এনেকৈ সপ্তাহত 3 দিন 4 দিন ইউজ কৰক আপোনালোকে নিজে গম পাব তো ময়ো ইউজ কৰোঁ আপোনালোকক দেখুৱাম মই কেনেকৈ ইউজ কৰোঁ চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে
এতিয়া মই মুখখন পূৰা চফাকৈ ধুই লৈছোঁ। যিকোনো বস্তু লগোৱাৰ আগত মুখখন পূৰা ভালকৈ ধুই ল'ব। এতিয়া নাৰিকল তেল লৈছোঁ 2 চামুচ। আৰু ইয়াৰ লগত লৈছোঁ 2 চামুচ নেমু, যিটোৱে মুখখন পূৰা বগা কৰাত সহায় কৰে। আপোনালোকে এইটো অকল মুখতে নহয় গোটেই বডিত লগাব পাৰে, ভাল হয়। আৰু এইখিনি লৈ ভালকৈ পূৰা মিক্স কৰি ল'ব। মিক্স কৰি এতিয়া এপ্লাই কৰিব মুখত, আৰু মুখত অকণমান মাছাজ কৰিব বস্তুটো লগোৱাৰ পিছত। আৰু মাছাজটো মুখত সদায় কৰিলে ওপৰ পিনে কৰিব, তলৰ পৰা ওপৰ পিনে, আৰু গলত কৰিলে ওপৰৰ পৰা তল পিনে কৰিব। এনেকৈ 5 মিনিটছমান মাছাজ কৰিব, তেতিয়া তেল আৰু টেঙা নেমুৰ মিশ্ৰণটো মুখত পূৰা সোমাই যাব স্কিনত। এতিয়া লৈছোঁ এটা বলত মই অকণমান গৰম পানী, আৰু সেই পানীখিনিৰে এতিয়া মুখখন চাফা কৰিম। এয়া চাওক স্কিনখন কিমান ব্ৰাইটেন হৈছে, লাইটেনিং হৈছে আৰু গ্ল' হয়। চ' আপোনালোকে ইউজ কৰিব, মইতো খুবেই ভাল পাওঁ, ইউজ কৰি চাব। এয়াই আৰু ছালখনো সতেজ হৈ থাকিব। আৰু এনেকৈ আপোনালোকে 2 সপ্তাহ ইউজ কৰক, 2 সপ্তাহ 3 সপ্তাহ, ৰাতি শোৱাৰ সময়ত কৰিব, শোৱাৰ আগত। নিজে গম পাব আপোনালোকে, ৰিংকলছ নাইকিয়া হ'ব, পিম্পলছৰ প্ৰব্লেম নাইকিয়া হ'ব। চ' ইউজ কৰক, উইণ্টাৰ ছিজনত ছালখনো সতেজ হৈ থাকিব আৰু পূৰা লাইটনিং হ'ব আৰু ব্ৰাইটেনো হ'ব। চ' ইউজ কৰক। নাইট ক্ৰীম ইউজ কৰাতকৈ এনেকুৱা হোম ৰেমেডি কিছুমান ইউজ কৰিব। এতিয়া মা আৰু মই যাম চিল্কালৈ, কাপোৰ দুযোৰ আনিব লগা আছে। কিয় যাম এইটো আপোনালোকক পিছত জনাম। এতিয়া মা, মই আৰু মাৰ বান্ধৱীজনী একেলগে আমি যাম। তেওঁ কিবা কিবি কিনিব, তো ওলাইছোঁ যাব। চাই থাকিব কিয় কিনিছোঁ এইটো মই পিছত জনাই আছোঁ আপোনালোকক। আন্টি আহি গ'ল, বগা বগাটো একদম পূৰা শাৰী মাছ। তামোল খাই আছোঁ।
কাপোৰ আনিব গৈ আছোঁ মাৰ লগত চ' মই কাৰ কাৰণে কাপোৰ আনিব গৈছিলোঁ সেইটো আপোনালোকক এতিয়া ক'ম একচুৱেলি মই আগতে আপোনালোকক জনাইছোঁ যে আমাৰ পাৰ্থমেশ বুলি এজন ল'ৰা থাকে আমাৰ ঘৰৰ তলত ৰেণ্টত চ' সি একচুৱেলি মহাৰাষ্ট্ৰৰ হয় আগতে যদি আপোনালোকে ভিডিঅ' চাইছে তাক নিশ্চয় দেখা পাইছে আপোনালোকে তো ই দেৱালীত ঘৰ যাব তো মই ভাবিলোঁ মই এযোৰ আমাৰ অসমীয়া যিটো ট্ৰেডিশ্যন আমাৰ মেখেলা চাদৰ এযোৰ তাৰ মাকক গিফ্ট কৰিম বুলি কাৰণ মোৰো ভাল লাগে একচুৱেলি মোৰ নহয় সকলোৰে ভাল লাগে আমাৰ অসমীয়া ট্ৰেডিশ্যনটো যেতিয়া আমাৰ বাহিৰত যায় বা বাহিৰৰ মানুহক গিফ্ট কৰা হয় বা ধৰি লওক বাহিৰৰ মানুহে যেতিয়া পিন্ধে তো খুবেই প্ৰাউড ফিল হয় চ' ময়ো ভাবিলোঁ আমাৰ অসমীয়াৰ যিটো মেখেলা চাদৰ আমাৰ গামোচা তো মই সেইকাৰণে তাৰ মাকক দিম বুলিয়ে এযোৰ কাপোৰ কিনিব গৈছিলোঁ চিল্কালৈ চ' আনিছোঁ মই ভাবিছিলোঁ দুযোৰ আনিম বুলি কিন্তু ইমান ভাল কালেকশ্যন নাছিলে গণেশগুৰি চিল্কালৈ চ' মই এযোৰেই লৈ আহিলোঁ আৰু তাৰ লগত এটা গলৰ অসমীয়া গহনাৰ ছেট মই দিছোঁ আৰু এখন গামোচা এনেকৈ মই দি পঠাই দিম তাৰ হাতত চ' মোৰো ভাল লাগিব মাকে পিন্ধি পেলাই ফটো দিলে মোৰো ভাল লাগিব খুবেই চ' এতিয়া আনিব গৈছিলোঁ সেয়াই আৰু এইখিনিয়ে মই দি পঠাইছোঁ পেকিং কৰা আছিল কাৰণে আপোনালোকক খুলি দেখুওৱা নহ'লে যদিও প্ৰাথমেশ মহাৰাষ্ট্ৰৰ হয় কিন্তু ইয়াতে ডেৰ বছৰ বেছি হ'ল চাগে সি ইয়াতে থকাৰ পিছত আমাৰ লগত মোৰ হাজবেণ্ডৰ লগত মানে ইমানে এটা ভাল ৰিলেশ্যন টাইপৰ বা মোৰ ভাইটিৰ নিচিনা হৈ গৈছে চ' আৰু আমাৰ মানে মনক সি খুব মৰম কৰে চ' তাৰ এনেকুৱা হৈছে মনে মানে সি তাক দেখা পালে মন একদম মানে খুব ফূৰ্তি পায় আৰু মনো মানে যেতিয়া সি আহিব তো তাক মানে যাব নিদিয়ে তো তাক মানে খুব মিছ কৰে আৰু ইভেন ফটো চাই পেলাইও তাক মিছ কৰে চ' এটা ঘৰুৱা ৰিলেশ্যন টাইপৰ নিচিনা হৈ গৈছে এইটো ভাবি পেলাই মই তাৰ মাকক এটা এযোৰ চাদৰ মেখেলা গিফ্ট কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালেহে মই আগুৱাই যাবলৈ সক্ষম হ'ম চ' আপোনালোকে যদি মোৰ চেনেল নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব